নমস্কাৰ ৰাইজ, মই সুজিত। এতিয়া মই পথাৰত আহিছো ধান অলপমান কঢ়িয়াবলৈ। অলপমান কাটি হৈছে আৰু বাকীখিনি কাটি হোৱা নাই। এতিয়া যিখিনি কাটি হৈছে সেইখিনি এতিয়া বান্ধো, অলপমান তোমালোককো দেখুৱাও আৰু এতিয়া তোমালোকে বলা মোৰ লগত পথাৰত। ভিডিঅ'টো মই অলপমান আধাৰ পৰা বনাবলৈ লৈছো। এতিয়া মই অলপ আগতে অলপমান বান্ধিলো আৰু এতিয়া পিছ চাইডে যিমানখিনি দেখিছে সেইখিনি বান্ধিব লাগিব। আৰু যিহেতু ঘৰত ধান কাটিছে সেয়েহে লং ভিডিঅ' এটা বনোৱা যায় আৰু আপোনালোককো দেখুওৱা যায়, সেয়েহে ভিডিঅ'টো বনাবলৈ লৈছো। এতিয়া মই ধান বন্ধাটো অলপমান দেখুৱাও ব'লা। ধান বান্ধিবলৈ হ'লে এনেকৈ বাঁহৰ তমাল তুলি ল'ব লাগিব। বাবাই বাৰু এইখিনি তুলি থৈ গৈছে আৰু এইফালে অলপমান আছে তুলি থৈ দিয়া। আৰু এতিয়া মই বান্ধিব লাগে অকল। এতিয়া আকৌ এইফালে এপাত তমাল লৈছো। এতিয়া ধান বান্ধিব লাগে। মোবাইল গ'ল, মোবাইলটো বাগৰি গৈছে ৰাইজ। ধান বান্ধিব লাগে, এইখিনিতে থৈ লৈছো ধুনীয়াকৈ। আৰু এনেকৈ ধানৰ মুঠিকেইটা তুলিব লাগিব। এখন হাতত 3টা আৰু এখন হাতত 3টা এনেকৈ দিলে এজাপ হয়। যিহেতু মই লগতে ঘৰৰ ওচৰতে কৰিয়াম, সেয়েহে 5 জাপকৈ বান্ধিম। 5 জাপত কিমান হয় নিজে হিচাপটো কৰি ল'ব, মই হিচাপটো কৰি নাথাকো। চৰি। আৰু মই এনেকৈ ধুনীয়াকৈ 5 জাপ হ'লে জাপিব লাগিব 5 বাৰ। এখন হাতত যিহেতু 3টা, দুখন হাতত 6টা, এনেকৈ 5 বাৰ জাপিব লাগিব। এতিয়া 3 বাৰ হৈছে, 4 বাৰ আৰু এতিয়া 5 বাৰ হৈ গ'ল। মই ধুনীয়াকৈ বান্ধিবলৈ জনা হৈ গৈছো। এতিয়া ধান কঢ়িয়াই অলপমান বছৰো হৈছে বাৰু, 2-3 বছৰমান বেছি হৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ ধানটো বান্ধো। আৰু এতিয়া এটা চাইডৰ পৰা এনেকৈ তমালডাল দাঙি লৈ আৰু আনটো চাইডৰ পৰাও এনেকৈ দাঙি লৈ এনেকৈ গছকা মাৰি তমালটো এনেকৈ মেৰাব লাগিব এক চাইডে। এনেকৈ চাইডত গছকিব লাগিব। তাৰপিছত এনেকৈ টামান যিমান হেঁচিব সিমানে টান হ'ব। নিজে ভালকৈ বান্ধিলে ধানটো যিমান দূৰলৈ নিনিয়ক বাংকাৰ পৰা সলকি নাযায়। এতিয়া ধুনীয়াকৈ বান্ধি ললো, লাগিলে এনেকৈ ধুলাই দিয়ক। ঠা নাই বান সলকি নাযায় তথাপিও। এইফালে দেখিছা ৰাইজ, একো হোৱা নাই। এইফালে আকৌ ধান কাটি থকা জেগাত বোলে জোক ওলাইছে ৰাইজ। এইফালে মই নিমখ লৈ আহিছো বাটিতে। কিবা কব আপুনি? এইটো এটা আৰু এইটো এটা। এইফালে নিমখ দিব লৈছে খৰিহতে। দি বাটিতে দি ইমান জোখ ওলাইছে ৰাইজ। এইফালে পালাও কৰি আছে। এইখিনিতে জমা কৰি গোটেই কেইটাক নিমখ দি আছে। আৰু এইফালে কেনে মজা মাটিমাহ তৰকাৰী পিছল বোলে। এতিয়া মই ধান বান্ধি আছিলো আৰু এতিয়া ধান বান্ধিব লাগিব। আৰু এইফালে ভয়তে নবৌ একদম অকলে কাটি আছে চেপত আহি। সেইফালে মাহত কাটি আছে আৰু এইফালে ধুনীয়াকৈ বাবাই অকলে ধান বান্ধি আছে। ডবল গোটেইখিনি বান্ধি হৈছেগৈ। আৰু এতিয়া ৰ'ব বস্তু এটা দেখুৱাইছো ৰাইজ। এইটো কাৰণে এইখিনি ঠাই খালী ৰখা হৈছে যে ইয়াতে ধানখিনি জমা কৰিব আৰু ইয়াতে মৰণা মাৰিব আৰু ইয়াত মেচিনৰ খেতি কৰিবলৈ কঠীয়া পাৰিব হ'ব যে লগতে, সেয়েহে খালী ৰখা হৈছে এইখিনি ধান ৰুৱাকৈ। এতিয়া বাৰু এইটো ডবল বান্ধি হ'ল আৰু এতিয়া আগৰ ডবলটো বান্ধিব যাব লাগে। এইফালে দেখিছা নহয় গোটেইখিনি হৈ গ'ল, আগৰ ডবলটো যাব লাগে। এইফালে আমাৰ টিকলি কেইজনী ধান বান্ধি থকা চাবলৈ আহিলে। এইফালে আমাৰ সাগৰিকা বাইদেউ চোলাটো ভাল লাগিছে দেই ৰাইজ। আৰু এইফালে আমাৰ বিদিশা কিবা কবি? নকওঁ নানা কিবা কবি? ঐ নানা
ধান চাফা হ'ব ঐ সাগৰিকা বাইদেউ কোনজন বেটা দাঁতকেইটা চাওঁ ঠিকে আছে ঠিক দেখিছা ইয়াত ধান ইমান কোলা পৰি গৈছে বৰা ধান হয় বৰা ধান হা আমি এতিয়া যাবলৈ খুজিছো গাৰ্গীহঁতৰ ঘৰত এই পথাৰত যে আইতাহঁতৰ ওচৰত আছে যিহেতু মই জনাই নাছিলো এইপিনে তলৰ মৰা হৈছে ঘৰ এনেই কৈ থাকে মানে জকাই থাকে হেল্ল' গাইজ ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব যদি শ্বেয়াৰ কৰিব নাপাহৰিব দেই নমস্কাৰ আৰু এতিয়া টিকুটমান ভণ্টি কেইজনীক ভিডিঅ' বনাবলৈ মোবাইলটো অলপমান এৰি দিছিলোঁ কি ভিডিঅ' বনাইছে ঘৰ যাই ভালকৈ চালেহে আৰু কথা আৰু যদি ধান কঢ়িয়াবোৰ আহি ধান কঢ়িয়া নেদেখুৱাও সেইটো হ'ব পাৰে ৰাইজ এতিয়া বোলা নহ'লে ধান কঢ়িয়া অলপমান দেখুৱাওঁ তোমালোকক এতিয়া ধুনীয়াকৈ এইফালে বগাবাৰী লৈ লৈছোঁ আৰু এতিয়া এইফালে সাৰি লওঁ Right. ধান কঢ়িয়াব আহি যদি ধান কঢ়িয়া ভিডিঅ' নিদিওঁ ধান কঢ়িয়া নেদেখুৱাওঁ এইটো কথা হ'ব পাৰে নেকি ৰাইজ সেয়েহে এতিয়া ধুনীয়াকৈ ধান কান্ধত লৈ আহিছোঁ যোৱাকালি মানে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ ধান কঢ়িয়াই থাকোঁতে মানে ৰাতি হৈ গৈছে এতিয়াতো ঠাণ্ডা দিনৰ বতৰ ন সেয়েহে মানে সোনকালেতো আন্ধাৰ হৈ যায় মানে 5:30 বাজি গ'ল ধান কঢ়িয়াই থাকোঁতে সেয়েহে মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু এতিয়া ধুনীয়াকৈ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া মানে এই চাইডে আজি গোটেইখিনি ধানখিনি কাটি হৈছেগৈ আৰু এই চাইডে ধুনীয়াকৈ মায়ে কাটিবলৈ গ'লে আৰু হাজিৰা মানুহ এতিয়ালৈ অহা নাই আহিব আৰু সময় হৈছেগৈ লাহেকৈ আৰু ধানখিনি ইয়াতে ধুনীয়াকৈ থৈ দিয়া হৈছে ভিডিঅ'টো চাই কেনে পালে ৰাইজ এবাৰ ধুনীয়াকৈ জনাব আৰু মোৰ কি বুলি কয় এইটো ভিডিঅ'ত কমেণ্ট এটা কৰিবচোন মোৰ লং ভিডিঅ' চাই ভাল লাগে নে মিনি ব্লগ চাই ভাল লাগে কোনটো বেছি ভাল লাগে ধুনীয়াকৈ কমেণ্টত জনাই দিবা দেই ৰাইজ